দুদিনমান আগতে ঘৰলৈ গৈছিলোঁ মই বোলো ভিডিঅ' এটা বনাই থওঁ যিহেতু মই বহুত দিনৰ মূৰে চাবলৈকে হ'ব তাৰপিছত ভাবিলোঁ মিনি ভ্লগ দি দিওঁ ভিডিঅ'টো মিনি ভ্লগত ইউজ কৰি দিলোঁ এয়া হৈছে কেপি চাৰিআলি আমাৰ সকলোৱে শিৱসাগৰবাসীয়েতো চিনি পায় এইডোখৰ জেগাত মোৰ স্কুল লাইফৰ পৰা কলেজ লাইফটো পাৰ হৈছে আৰু জেগাডোখৰ খুব ভাল লগা বহুত আৱেগ জড়িত হৈ আছে সকলো মানুহে চিনি পায় আৰু এয়া গলিটো দেখিছেনে শিৱশক্তি ইলেক্ট্ৰিকেলৰ কিনাৰত এইডোখৰ জেগা আছিলে আমাৰ ঘৰ যিয়ে তাত মই 8 বছৰ দিন থাকিলোঁ তাৰপিছত গুচি আহিলোঁ আৰু স্কাইচুপটো দেখিলে নহয় আজিলৈকে কিন্তু সোমোৱা নাই জন্মৰ পৰা 26টা বছৰত সোমোৱা নাই সোমাম আৰু কেতিয়াবা আশা আছে সহাৰ কথা নহয় যেতিয়া পাৰিম তেতিয়া সোমাম তাৰপিছত এয়া হৈছে আমাৰ বাছ ষ্টেচনৰ ৰাস্তাটো হস্পিটেল ৰোড বুলি কোৱা হয় এইডোখৰে আমি গৈ আছোঁ বাছ বাকী ৰাস্তাৰে যাব নোৱাৰি মানে বেটেৰী ৰিক্সাবোৰ বন্ধ কৰি থোৱা থাকে তো এইডোখৰে আহোঁতে সিহঁতৰ ৰেষ্টুৰেণ্ট বাহঁতৰ ৰেষ্টুৰেণ্টটো আছে আপোনাৰ দলমুখ চাৰিআলিত বায়ে খুব মাতি আছিলে আৰু মানে মোৰ ভাগিন ল'ৰাটোৱে খুব মাতি আছিলে যিহেতু আমি একে বয়সৰে সেইকাৰণে আমি তই কৈ মাতোঁ আৰু তাৰপিছত মই বোলো আহিম দে বুলি কৈ আহি পাই গ'লোঁ ইহঁতৰ ৰেষ্টুৰেণ্ট যিহেতু দলমুখ চাৰিআলিত আছে দ্য কিচেন কুইন আৰু ইহঁতৰ ৰেষ্টুৰেণ্টত খুব ধুনীয়াকৈ 3D পেইণ্টিং কৰা আছে যিটো আমাৰ শিৱসাগৰ দাদা এজনে বনাইছিলে বিতুদা তেখেতৰ খুব ধুনীয়া হাতৰ গুণ তাৰপিছত আহি পাই গ'লোঁ দেখা নাই তাক মই বোলো তই ক'ত আছ সি বোলে মই ৰুমত সোমাই আছোঁ ওলাই আহিলে আৰু ওলাই অহাৰ পিছত বোলে কি খাবি মই বোলো একো নাখাওঁ তই যদি নাথাকই দুদিনমান কিবা এটাতো খাই যা মই বোলো কি খাবিম আৰু তাৰপিছত কফি খোৱালে কাপ কেকছ খোৱালে লগৰজনী ইয়াতে জব কৰে তাই মোবাইলটো বেয়া হ'ল তাই দেখুৱাই আছিলে মই বোলো কি কৰিবা আৰু উপায় নাই মানুহজনক পূৰা কফি চুস্কি লৈ আছে তাৰপৰা তই বোলে মিঠাই যদি নাখাওঁ চিপছে খা মই বোলো ঠিক আছে খাওঁ চিপছ খাই মেলি মই বোলো অকণমান ওলাই যাওঁ দেই অকণমান চাই আহোঁগৈ তলডোখৰ মানে দলমুখ চাৰিআলি তাৰপিছত আহোঁতে সিহঁতৰ একুৰিয়াম আছে মই একুৰিয়ামৰ মাছকেইটাৰ লগত অকণমান খেলিলোঁ তাৰপিছত মানুহজনক মোৰতো চুবাই আছিলোঁ মোক বোলো কুকুৰ এটাও লাগে কৈছে আনি দিম তুমি অকণ ফুৰি আহাগৈ যোৱা তাৰপিছত এয়া দলমুখ চাৰিআলি সিহঁতৰ ওপৰৰ পৰা ভিউটো বহুত ধুনীয়া আহে আৰু দলমুখ চাৰিআলিৰ মানে বুলি ক'লে আৰু শিৱসাগৰ আৱেগ আৰু জানেই নহয় শিৱসাগৰবাসীয়ে তাৰপিছত বোলো যাওঁ অকণমান নামি মেলি তাৰপিছত বোলে তই নামি যাব নালাগে কিবা এটা আনিছোঁ পটাপটকৈ আকৌ মোক মেংগ' শ্বেক খোৱালে ময়ো মেংগ' শ্বেকৰ চুচকি লৈ মেলি তললৈ নামি গ'লোঁ মই লগৰজনীক ক'লোঁ ব'লা অকণমান খোজকাঢ়ি আহোঁগৈ তাৰপিছত তাই ক'লে ভিডিঅ' এটা বনাই দিওঁ তোমাৰ এইবোৰ চাই থাকিবলৈ হ'ব মই বোলো ঠিক আছে ধুনীয়াকৈ ৰাতি 10:30মান বজাত ভিডিঅ' এটা বনাই ওপৰলৈ উঠি আহিছোঁ আহি দেখিছোঁ সিহঁতি খানা ৰেডি কৰি থৈছে মই বোলো নাখাওঁ লগৰজনীয়ে কৈছে ময়ো নাখাওঁ মই বোলো তুমি ধনী মানুহ ক'তনো খাবা সেই বুলি কৈ আৰু তাৰপিছত খালোঁ আৰু উপায় নাই নান আৰু বাটাৰ পনীৰ মছলা খোৱালে আৰু মই চাগে উল্টাকৈ ক'লোঁ ঠিক আছে তাৰপিছত খাই মেলি ভাইটিৰ কাৰণে পেকিং চেকিং কৰি দিলে আৰু এতিয়া যাবলৈ ৰেডি হ'লোঁ বাহঁতেও কৈছে খুব ধুমুহা দিছে তহঁতি গুচি আহ মই বোলো ঠিক আছে যাবতো লাগিবই দিল পে পত্তা ৰাখকৈ নামি গুচি আহিলোঁ আৰু ঘৰলৈ আহিলে যাবলৈ মন নাযায় দিয়কচোন নিজৰ জেগা শ্বশুৰবাৰী ইয়াত মোৰ ঘৰো ইয়াতে তথাপিতো মই দূৰত থাকিবলগীয়া হয় উপায় নাই আৰু কাষতে আছে আমাৰ খৰাজ হোটেল শিৱসাগৰবাসীৰ মানে একদম স্পেচিয়েল হোটেল তাৰপিছত আৰু সকলোকে বাই বাই দি ঘৰলৈ ৰাওনা